হাই এভৰিৱান, যিহেতু আমি আছোঁ কন্যাকুমাৰীত, একেবাৰে ভাৰতৰ দক্ষিণ প্ৰান্তত আৰু আমাৰ ইয়াত থকা কৰা ব্যৱস্থা ইয়াতে বিবেকানন্দ আশ্ৰমত হৈছে। এয়া মই একদম মেইন গেটৰ পৰা আৰম্ভ কৰিছোঁ আৰু আজিৰ ভিডিঅ'টোত আপোনালোকক দেখাম গোটেই বিবেকানন্দ আশ্ৰমৰ এৰিয়াটো, লগতে আমাৰ ৰুমবিলাক কি ফেচিলিটিছ আছে, কি নাই, সকলোবোৰ। আহিকে এইটো এটা মন্দিৰ মানে কি, ইয়াৰ ভিতৰত ৰামায়ণৰ আৰম্ভণিৰ পৰা একদম শেষৰলৈকে পিকচাৰ্ছ এণ্ড ষ্টৰিজবোৰ শ্ব' কৰি থোৱা আছে। আৰু এইপিনে এটা SBI বেংক, লগতে এখন হস্পিটেলো আছে। মানে আশ্ৰমটো ৰিয়েলি ৱেল অৰ্গেনাইজড এণ্ড ছেল্ফ ছাফিচিয়েণ্ট হয়। আৰু আশ্ৰমৰ ভিতৰত কিছু ঠাই আছে যোনটো দেখুৱাবলৈ আপোনালোকক বহুত মন আছিল, কিন্তু কি হ'ল, ফটোগ্ৰাফী এলাউড নকৰে ন। যেনেকৈ এই মন্দিৰটোৱে হওক, আমি গৈছিলোঁ, কিন্তু ফটোগ্ৰাফী এলাউড নাই। আৰু ইয়াত আশ্ৰমখনত মানে এগ্ৰিকালচাৰ বেছটো কিবা প্লান্টেশ্যন বাগেৰা আছে। মানে আশ্ৰমটোত নেচাৰৰ সৈতে খুব ক্ল'জ কণ্টেক্ট ৰখা হৈছে। আৰু আশ্ৰমটোৰ ভিতৰত গণেশ মন্দিৰ, কৃষ্ণ মন্দিৰ চব আছে। লগতে এইটো পিক্টৰিয়েল মেমৰি বিবেকানন্দৰ। এইখন হৈছে ট্ৰিবিউট ৱাল, য'ত মহান মানুহবিলাক যোনে দেশৰ কাৰণে শ্বহীদ হৈছিল, সিহঁতৰ সন্মানত এটা ৱাল বনোৱা হৈছে। আৰু ভিতৰত সোমাই দেখিবলৈ পাইছোঁ, এয়া ভাৰতৰ নেশ্যনেল ফ্লেগখন বতাহত ইমান ধুনীয়াকৈ উৰি আছে। এয়া চাওক, ওচৰ পাজৰ ইমান শান্তি, মানে হৈ হাল্লা একদম নাই, বহুত শান্তিৰ পৰিৱেশ। ব'লক এতিয়া ভিতৰলৈ যাওঁ আৰু এই ৱালখনত কি আছে কি নাই আপোনালোকক দেখাওঁ। এই ৱালখনতে দেখিবলৈ পাব মহান ব্যক্তিসকলৰ ছবি আৰু লগতে নাম, যিসকলে আমাৰ স্বাধীনতা আৰু সুৰক্ষাৰ বাবে নিজৰ জীৱন ছেক্ৰিফাইচ কৰিছিল। এয়া অসমৰো আছে। এইপিনে আকৰম হুছেইন শইকীয়া, বঘেশ্বৰী ফুকন, চন্দ্ৰপ্ৰভা শইকীয়ানী। এইখনে হৈছে ট্ৰিবিউট ৱাল, য'ত এই ব্যক্তিসকলৰ ছবিৰ লগতে নামবিলাকো মেনশ্যন কৰা আছে, লিখি থোৱা আছে। চব ষ্টেটছৰ, ভাৰতৰ সকলো ষ্টেটছৰ এনেকুৱা ব্যক্তিসকলৰ নামবোৰ ইয়াতে লিখি থোৱা আছে। ব'লক এতিয়া আমাৰ ভিতৰৰ ৰুমবিলাকলৈ যাওঁ, ক'ত থাকিছোঁ আমি। আৰু এইটো হৈছে আশ্ৰমৰ গোটেই ভিতৰৰ ভিউটো। আৰু বাহিৰৰ লজ এণ্ড হোটেলবোৰৰ নিচিনা ইয়াত ইমান হৈ হাল্লা নাই। আপোনালোক ইয়াত আহিলে ইয়াতে থাকিব পাৰিব, কাৰণ ইয়াৰ ৰুমবিলাকৰ প্ৰাইচো ইমান বেছি নহয়। লগতে ইয়াত যিটো শান্তিৰ পৰিৱেশ, তালৈ চাইটো একদম ফেয়াৰ প্ৰাইচ লৈছে। আৰু এখন হৈছে টুৰিষ্টবিলাকৰ কাৰণে ইয়াত ঘূৰা কৰাৰ মানে কন্যাকুমাৰী ট'ৰৰো ফেচিলিটিছ আছে, গাড়ী বুক কৰিব পাৰি। আৰু লগতে আছে এখন বুক ষ্টল, আৰু কাষতে এখন আছে হোটেল, চিত্ৰা হোটেল, য'ত মানে নিৰামিষ থালি পায়, কাৰণ ইয়াৰ ভিতৰত মাছ মাংস ব্যৱহাৰ নহয়, মাছ মাংস বনোৱা নাযায়। বাৰু, এইটোতো বাৰু গেটৰ পৰা সোমাই পোৱা বিল্ডিং দুটা। ইয়াতে আমি আছোঁ, ৰুমবিলাকো বাৰু দেখাম, কিন্তু এৰিয়াটো ইমান ডাঙৰ আপোনালোকে ইমেজিনো কৰিব নোৱাৰিব। ইয়াত 100টাতকৈও বেছি ৰুমছ আছে, ঢেৰ বিল্ডিংছ আছে। আৰু লগতে এৰিয়াটোৰ ভিতৰত বিবেকানন্দৰ হেৰিও আছে, স্কুল এখনো আছে। আৰু এইটো হৈছে, যেনেকৈ মই কৈছিলোঁ, ইয়াত টুৰবিলাক কৰিব পাৰিব বাছ বুক কৰি। আমি এনেকৈ ইণ্ডিভিজুৱেলি ঘূৰাতকৈ ইয়াত যদি বুক কৰি লওঁ, আমাৰ টাইম মেনেজমেণ্ট হ'ব, কাৰণ সিহঁতৰ টাইমৰ মতে এটা লিমিটেড টাইম দিব, এইটো ঘূৰি আহক, মানে বাছ ৰখি থাকে তাতে। আৰু এনেকৈ এইবিলাক প্লেচবিলাকে দেখাইছে, হাফ ডে টুৰ, 1 ডে টুৰ, 1 উইক টুৰ, চব পাই যাব ইয়াত। আৰু তেনেকৈ কৰাই ভাল, কাৰণ প্ৰাইচটোও অলপ কম হয় আৰু টাইমৰো মেনেজমেণ্ট হয়। আৰু এতিয়া আমি আমাৰ ৰুমৰ পিনে যাওঁ, ব'লক। এইটো বিল্ডিঙতে আমি ৰুম লৈছোঁ থাকিবলৈ। আৰু লগতে এইটো হৈছে ৰিচিপশ্যন এৰিয়াও। এয়া দিছে, ইমানগাল চাবি ওলোমাই থোৱা আছে। আৰু এই আশ্ৰমৰ ভিতৰৰ সকলো বিল্ডিংবোৰৰে এটা ধৰ্মীয় নাম ৰাখিছে, যেনেকৈ আমাৰ বিল্ডিংটোৰ নাম হৰিদ্বাৰ, তেনেকৈ ঋষিকেশ আৰু কিবা কিবি বহুত নাম ৰাখিছে, য'ত মানে ভিজিটাৰ্ছবিলাকে একদম স্পিৰিচুৱেল ফিলিং পায়। ব'লক এতিয়া আমাৰ ৰুমকেইটা চাব। আমি এটা 2 বেডৰ ৰুম লৈছোঁ আৰু এটা 4 বেডৰ ৰুম লৈছোঁ। ইয়াত বিচনাবোৰো ইমান ছফ্ট এণ্ড কজি নহয়, ঘৰত থকাৰ দৰে একদম লাগে। লগতে এটেচ বাথৰুমো এটা আছে, য'ত মানে ৱেষ্টাৰ্ণ টয়লেটো আছে আৰু গিজাৰ শ্বাৱাৰৰ সৈতে।
এইটো হৈছে গিজাৰ, শ্বাৱাৰ এণ্ড ইপিনে ৱেষ্টাৰ্ণ টয়লেট। বহুত কেইখন খিৰিকী আছে, লগতে এটা ড্ৰেছিঙো দিছে। এইয়া চাওক, আমাৰ খিৰিকীৰ পৰা সেই হোটেলখন দেখি থাকি। এতিয়া আমি নেক্সট ৰুমটোলৈ যাওঁ। এইখন হৈছে 2 বেডৰ ৰুম আৰু এখন ৰুমটো কিন্তু ভালেই দিছে দেই প্ৰাইচটোলৈ চাই। আৰু সেইটো হৈছে ৱাছৰুম। দেন আকৌ আগেইন আমি আমাৰ সেইটো ৰুমলৈ যাওঁ, কাৰণ আপোনালোকক দেখাবলৈ আৰু বস্তু আছে, ৰ'ব। এয়া চাওক, বিচনা একদম খেঁচা মেচা আছে। যিহেতু আমি যাম আৰু এদিন কাইলৈ পৰহিলৈ মানে যাম আৰু ৰামেশ্বৰ যাম, আৰু তাৰে মোৰ ব্লগ চাব হা, মই আপোনালোকক চব দেখাম, য'ত য'ত ঘূৰিম। এইখন হৈছে ড্ৰেছিং আৰু লগতে এটা পকাৰ কাবাৰ্ডো দিছে কাপোৰ চাপোৰ থ'বলৈ। এণ্ড এইটো বহুতেই ডাঙৰ একদম বালকনি হয়, য'ত বহি নেচাৰৰ ফ্ৰেছ হাৱা খাব পাৰি। আৰু আজিৰ ভিডিঅ'টোত এই সুন্দৰ ঠাইখন দেখাব পাই মোৰ বহুত ভাল লাগিল। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। বাৰু আকৌ আহিম এটা নতুন ভিডিঅ'ৰ লগত, তেতিয়ালৈকে বাই বাই।